নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ পাঠ 12 আজৰি পৰৰ কামৰ প্ৰশ্ন উত্তৰ। তলৰ বাক্যবোৰত শব্দবোৰ খেলিমেলিকৈ আছে, সজাই পৰাই লিখা। ক নম্বৰত আছে ভাল খেলি কেৰম পাওঁ মই। উত্তৰটো হ'ব মই কেৰম খেলি ভাল পাওঁ। খ নম্বৰত আছে ভিতৰত কৰি কাম আছে মায়ে। উত্তৰটো হ'ব মায়ে ভিতৰত কাম কৰি আছে। গ নম্বৰত আছে ধুইছে ৰীমাই কাপোৰ পাতৰ কুৱাৰ। উত্তৰটো হ'ব ৰীমাই কুৱাৰ পাৰত কাপোৰ ধুইছে। তাৰ পিছৰ প্ৰশ্ন তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। প্ৰ প যোগ ৰ, নৈদণ্ড ন যোগ দ, নৈধন্ধ ন যোগ ধ, ক্ৰ ক যোগ ৰ, দন্তাশয়তস্তু দন্তাশ যোগ ত যোগ হসৌ। তাৰ পিছৰ প্ৰশ্ন তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা। উত্তৰ প্ৰশংসা ভাল কাম কৰিলে প্ৰশংসা পোৱা যায়। চোতাল আইতাই চোতালত ধান মেলি দিছে। কাঁহী আমি কাঁহীত ভাত খাওঁ। চিকুনাই গীতাই বন্ধৰ দিনত সিহঁতৰ ঘৰৰ বাৰীখন চিকুনাই দিলে। তিৰবিৰ ৰাতি আকাশত তৰাবোৰে তিৰবিৰ কৰি থাকে। তাৰ পিছৰ প্ৰশ্ন উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্ন 1 নম্বৰ চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল? উত্তৰ চন্দন আৰু প্ৰীতম গৰমৰ বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল। 2 নম্বৰ গাঁৱত তেওঁলোকৰ কোন আছিল? উত্তৰ গাঁৱত তেওঁলোকৰ ককাক আছিল। 3 নম্বৰ তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল? উত্তৰ তেওঁলোকে গাঁৱৰ ঘৰলৈ গাড়ীৰে গৈছিল। 4 নম্বৰ ককাকে ৰাতিপুৱা কি কৰে? উত্তৰ ককাকে ৰাতিপুৱা বৰ সোনকালে শুই উঠি পুৱাৰ মুকলি বতাহ লয়। খ নম্বৰৰ প্ৰশ্ন 1 নম্বৰ চন্দন আৰু প্ৰীতমে ককাৰ পৰা কি কি শিকিলে? উত্তৰ চন্দন আৰু প্ৰীতমে ককাৰ পৰা দোকমোকালিতে বিছনা এৰা, খোজ কঢ়া, পুৱা মুকলি বতাহ লোৱা, আজৰি সময়ত শাকনি বাৰী ফুলনি বাৰীত কাম কৰা আৰু নিজৰ কাম নিজে কৰা শিকিলে। 2 নম্বৰ তেওঁলোকে ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে? উত্তৰ নিজৰ কাম আনক কৰিবলৈ নিদিয়ে আৰু আজৰি সময়ত মাক দেউতাকক সহায় কৰাৰ কথা ভাবিলে। 3 নম্বৰ সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে? উত্তৰ সন্ধিয়া হাত ভৰি ধুই ঘৰত প্ৰাৰ্থনা কৰে। 4 নম্বৰ নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে? উত্তৰ নিজৰ কাম নিজে কৰাটো সিহঁতে ককাৰ পৰা শিকিলে। তাৰ পিছৰ প্ৰশ্ন আজৰি পৰত নিজৰ উপৰি আনৰ বাবে কি কি কৰা লিখা। ওচৰ চুবুৰীয়াৰ বাবে। উত্তৰ ওচৰ চুবুৰীয়াই যাতে আমাৰ বাবে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য কৰিম। ঘৰত ডাঙৰকৈ হাই উৰুমি কৰি কথা বতৰা নাপাতো। সিহঁতৰ সুখ দুখৰ প্ৰতি লক্ষ্য কৰি সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াম। কেও কিছু নথকা অক্ষম বৃদ্ধ লোকৰ বাবে। উত্তৰ বৃদ্ধ লোক বা অক্ষম লোকক সহায় কৰা আমাৰ প্ৰতিজন লোকৰে প্ৰধান কৰ্তব্য। তেওঁলোকক দিনটোৰ ভিতৰত এবাৰ হ'লেও যত্ন ল'ম। ঘৰত কিবা খাদ্যবস্তু নাথাকিলে সাধ্য অনুসাৰে আমি দিবলৈ চেষ্টা কৰিম। অসুখ বিসুখ হ'লে ডাক্তৰ মাতি আনি চিকিৎসা কৰাম। মাজে সময়ে ভাত চাহৰ যোগান ধৰিম। ৰাস্তা পাৰ হ'বলগীয়া হ'লে সহায় কৰিম। ৰোগীয়া লোকৰ বাবে। উত্তৰ ৰোগীয়া লোকক আৰোগ্য কৰিবলৈ পালে সকলোৱে সুখী হয়। প্ৰথমে ৰোগীয়া বুলি ব্যক্তিজনক ঘৃণ কৰিব নালাগে। ডাক্তৰৰ পৰামৰ্শ মতে তেখেতক ঔষধ পানী কিনি দি সহায় কৰিম। তেখেতে যিখিনি সুবিধা পায় সেইখিনি মই হেলা নকৰি বা বিৰক্ত অনুভৱ নকৰি সুবিধা দিবলৈ চেষ্টা কৰিম। তোমাতকৈ সৰুবোৰৰ বাবে। উত্তৰ মোতকৈ সৰুবোৰক সদায় মৰম কৰিম। মই তেওঁলোকক বেয়া কাম নকৰিবলৈ উপদেশ দিম। সিহঁতৰ লগত খেলা ধূলা কৰা আদি কামবোৰত সদায় ডাঙৰ আৰু সৰুৰ মাজত যিখিনি প্ৰভেদ থাকিব লাগে সেইখিনি দূৰত্ব বজাই ৰাখিহে চলিম।